1971 চনৰ 24 ডিচেম্বৰ তাৰিখে 17 বছৰীয়া জুলিয়ানে তাইৰ মাকৰ সৈতে যাত্ৰা কৰিব লাঞ্চা ফ্লাইট 508 নম্বৰ ফ্লাইটখনত। সিহঁত দুয়ো পেৰু চহৰৰ পৰা পুকালপা চহৰলৈ যাব। পুকালপাত খ্ৰীষ্টমাছ ডে পালন কৰিবলৈ যাব আৰু সিহঁতৰ দেউতাকক লগ কৰিবলৈ যাব। ফ্লাইটখনত আছিল 92টা পেছেঞ্জাৰ। বতৰো ঠিকেই আছিল। যাত্ৰা আৰম্ভ হ'ল। বিমানখন তীব্ৰ গতিত গৈ আছিল। হঠাৎ বিমানখন বহুত জোৰকৈ জোকাৰি উঠিল। যাত্ৰীবোৰে বহুত ভয় খাইছিল। হঠাৎ বিমানখন বিজুলী ঢেৰেকনিৰ সৈতে মুখামুখি হ'বলগীয়া হৈছিল। জুলিয়ান যিহেতু খিৰিকীৰ কাষত বহি আছে, তাই হঠাৎ এটা উজ্জ্বল ৰশ্মি দেখা পাইছিল, যিয়ে বিমানখনৰ বাওঁচাইডে এটাক কৰিছিল। বিমানখনৰ ভিতৰত এলাৰ্ট বাজি গৈছিল, সকলোৱে সাৱধান হৈছিল আৰু ভয়তে চিঞৰি আছিল। পাইলটে যিমান চেষ্টা কৰিও সেই বিমানখন কণ্ট্ৰল কৰিব নোৱাৰিলে। হঠাৎ এটা বিৰাট ডাঙৰ শব্দ উঠিছিল আৰু সেই শব্দটোৰ পিছতেই সেই বিমানখন ভাঙি চুৰমাৰ হৈ গৈছিল। জুলিয়ানৰ ছিট বেল্ট লগোৱাই আছিল। তাই ভাবি আছিল যে মই বিমানখনৰ ভিতৰতে আছোঁ, কিন্তু সেই ছিটটো বিমানখনৰ ভিতৰত নাছিল। তাই আকাশৰ পৰা ক্ৰমান্বয়ে তললৈ নামি আহিছিল। জুলিয়ানে প্ৰায় 10,000 ফুট ওখৰ পৰা তলৰ ফালে নামি আহিছিল। জুলিয়ানৰ যেতিয়া ইয়াত আহিছিল, তাই চকু মেলি দেখিছিল যে তাই ঘন জংঘলত পৰি আছে। চাৰিওফালে কীট পতংগ, মহ দাহ। তাইৰ শৰীৰত চাৰিওফালে আঘাত হৈ আছে। তাইৰ চকু মেলি বিশ্বাসেই হোৱা নাছিল যে তাই ইমান ওখৰ পৰা পৰিও জীয়াই আছে। তাই আছিল পৃথিৱীৰ আটাইতকৈ ভয়ানক জংঘল আমাজন ৰেইন ফৰেষ্টত। তাই ভাবিছিল যে মই এতিয়াহে জীৱন যুদ্ধৰ কাৰণে সাজু হ'ব লাগিব। তাই ভাবিছিল যে এই ঘন জংঘলৰ পৰা মই কেনেকৈ ওলাই যাওঁ। এনেতে তাইৰ দেউতাকৰ কথা মনত পৰিছিল। তাইৰ দেউতাক আছিল বায়'লজিষ্ট। দেউতাকে কৈছিল যে যদি কেতিয়াবা জংঘলত হেৰাই যোৱা তেতিয়াহ'লে পোনপ্ৰথমতে এটা পানীৰ উৎস বিচাৰিলে হ'ল। তেতিয়া তাই আগবাঢ়ি এটা নদী দেখা পাইছিল। এনেতে মাকৰ কথা মনত পৰিল। সেই আকাশত উৰি থকা ঈগলজাক দেখা পায়। মাকে কৈছিল যে যদি কেতিয়াবা আকাশত বহুত ঈগল উৰি থকা দেখা পোৱা, তেন্তে গম পাবা যে মাটিৰ ওপৰত ডেড বডি পৰি আছে। সেইমৰ্মে তাই আগবাঢ়ি গ'ল। কিছুদূৰ আগুৱাই যোৱাৰ পিছত তাই 3টা পেছেঞ্জাৰৰ ডেড বডি দেখা পাইছিল। তাই আচৰিত হৈছিল যে তাইৰ মাক আছে চাগে। তাই কাষলৈ ভয় ভয়কৈ গ'ল, কিন্তু তাত মাক নাছিল। তাই কান্দিছিল, ভোকো লাগিছিল। এডাল গছৰ তলত এটা বেগ দেখা পাইছিল। বেগটোৰ চেইনডাল খুলি চালে এটা চকলেটৰ ডাব্বা। তাৰে এটা চকলেট খাইছিল আৰু ভাবিছিল যে আগদিনা বেলেগ কিবা খাম। কিন্তু তাই কি জানে যে আগৰ দিনকেইটাত যে সেই চকলেটৰে দিন পাৰ কৰিব লাগিব। জুলিয়ানে কান্দি থকাৰ মাজতে পানীৰ শব্দ শুনিছিল। তাই এখোজ দুখোজকৈ আগুৱাই গ'ল জংঘলৰ মাজে মাজে আৰু তাই দেউতাকৰ কথাটো মনত কৰিছিল। দেউতাকে কৈছিল যে ফ'ল' দ্য ৱাটাৰ, ইট উইল লিড ইউ টু চিভিলাইজেশ্যন। তাই সেই পানীৰ সোঁতত আগুৱাই গৈ থাকিল। পানীৰ সোঁতৰ লগত তাইও খোজ কাঢ়িবলৈ আৰম্ভ কৰিব ধৰিলে। এনেদৰে 5-6 দিন পাৰ হৈ গ'ল। তাই খোজ কাঢ়িব এৰা নাছিল। ভাবিছিল যে এইটোৱে মোৰ শেষ ৰাস্তা। তাই যিমান পাৰি সিমান চেষ্টা কৰি খোজ কাঢ়ি আগুৱাই গৈ থাকিল। বহুদিন একো নোখোৱা কাৰণে জুলিয়ানৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল। তাই খোজ কাঢ়িব নোৱাৰা হৈছিল। তাই গতিকে সেই নদীৰ পানীতে সাঁতুৰি সাঁতুৰি আগুৱাই যাব ধৰিলে। তাই 2 দিন সাঁতুৰি আছিল মুছলছন নদীৰ ওপৰত। তাই কেৱল নিজকে জীয়াই ৰাখিছিল আৰু 17 বছৰীয়া জুলিয়ানে সকলো অসম্ভৱকে সম্ভৱ কৰি তুলিছিল। যিমান পাৰে সাঁতুৰিছিল, খোজ কাঢ়িছিল। ইফালে ভোকতে তাই সেই পানীৰ কাষত থকা ভেকুলীবোৰ ধৰি খাইছিল। সেই ভেকুলীটো ধৰিবৰ কাৰণেও তাইৰ গাত বল নাছিল, কিন্তু চেষ্টা কৰি 2-এটা ভেকুলী ধৰি তাই খাইছিল। জুলিয়ানে সাঁতুৰি থকাৰ মাজতে তাইৰ সেই হাতখনত যে আঘাত হৈছিল, তাত যেন কিবা এটা হৈছে তাই অনুভৱ কৰিছিল আৰু পানীৰ পৰা উঠি আহি তাই পাৰত থিয় হৈ সেই হাতখন চাইছিল আৰু চাই চিঞৰি দিছিল, কাৰণ সেই আঘাত যি পাইছিল তাত সৰু সৰু পোকে ধৰিছিল আৰু সেই পোকবোৰ দেখি জুলিয়ানে ভয়তে চিঞৰি দিছিল। কিন্তু কি কৰিব? আৰু তেনেদৰেই তাই আগুৱাই গৈ থাকিল। জুলিয়ানে তাইৰ মনত থকা সেই সাহসখিনি খতম কৰা নাছিল। তাই সাহসেৰে আগুৱাই গৈ আছিল আৰু এনেদৰে সেই নদীত, সেই জংঘলখনত 10 দিন পাৰ কৰিছিল। পানীৰ সোঁতৰ লগত জুলিয়ানে আগুৱাই গৈ আছিল। তাই যে সফল হ'ব তাৰে আশা এৰি দিছিল। তাই অলপমান জিৰণি লৈছিল আৰু চকু মেলি ভালদৰে চাইছিল আৰু তাই লক্ষ্য কৰিছিল যে সেই সৰু নদীটো ক্ৰমান্বয়ে বহল হ'ব ধৰিছে।
কিছু সময় জিৰণি লোৱাৰ পিছত তাই আৰু হাতুৰি হাতুৰি আগুৱাই গৈ থাকিল। কিছু দূৰ যোৱাৰ পিছত তাই এটা বস্তু দেখা পালে। যিটো বস্তু দেখা পাই তাই আচৰিত হৈছিল আৰু নিজৰ চকু দুটাক তাই বিশ্বাস কৰিব পৰা নাছিল। তাই নিজৰ চকু দুটা হাতেৰে এবাৰ মোহাৰি দিলে আৰু চকু মেলি চালে। সেইবাৰ তাইৰ বিশ্বাস হ'ল। একেবাৰে দূৰত নদীৰ পাৰত এখন সৰু নাও আছিল। তাইৰ অলপ অলপ ফূৰ্তি লাগিল আৰু সেই ফূৰ্তিৰ কাৰণে তাই মনত সাহস পাইছিল। সেই সাহসেৰে তাই নদীত আৰু আগুৱাই গ'ল আৰু নাওখনৰ ওচৰ পালে। নাওখনত দেখিলে এটা পেট্ৰলৰ ডাব্বা আছে। তাই ঢাকনখন খুলি তাইৰ হাতত যে আঘাত হৈছিল তাত সেই সৰু সৰু পোকবোৰক পেট্ৰল ঢালি দিছিল আৰু সৰু সৰু পোকবোৰ সেই পেট্ৰলৰ কাৰণে মৰি গৈছিল আৰু তাই সেই নাওখনত উঠিছিল। এনেতে তিনিটা চিকাৰী আহিছিল জংঘলৰ মাজলৈ আৰু তাইক দেখি আচৰিত হৈছিল যে ইমান ঘন জংঘলত ইমান সৰু ছোৱালী এজনীয়ে কি কৰি আছে। তাইক কথাবোৰ সুধিলে যে তুমি ইয়াত কেনেদৰে আহিছা। তাই কেৱল এটা বাক্যই কৈছিল, লাঞ্চা ফ্লাইট 508। এনেদৰে কৈয়ে তাই বেহুচ হৈ গৈছিল আৰু চিকাৰী কেইজনে তাইক নাওখনত উঠাই তাইৰ জীৱনটো ৰক্ষা কৰিছিল। গতিকে আপোনালোকে কমেণ্ট কৰকচোন, আপোনালোকে যদি এনেদৰে ঘন জংঘলত হেৰাই গ'ল হয় কি কৰিল হয়। কমেণ্ট বক্সত কমেণ্ট কৰি সকলোৰে নিজৰ নিজৰ মতামতবোৰ জনাব। থেংক ইউ so much।